যেতিয়া দিনটো কাম কৰি সন্ধিয়া ঘৰলৈ উভতি আহে আপোনজন, তেতিয়া পৰিয়ালটোলৈ যদি মৰমত অকণমান কিবা লৈ আহে, আপোনালোকৰ কেনেকুৱা অনুভূতি হয় বাৰু? মোৰ কিন্তু বহুত ভাল লাগে। মই ঠিক তেনেকৈ আজি মোৰ মানুহজনে অকণমান মাছ লৈ আহিছে, ভাবিলোঁ মাছটো এনেকুৱা কিবা এটাৰ লগত বনাই মেলি অকণমান এসাঁজ তৃপ্তিৰে খাওঁচোন। তেনেকৈ আমি তৃপ্তিৰে খালোঁ। ভাবিলোঁ মোবাইলত ভিডিঅ' বনাই থোৱা আছে কাৰণে আপোনালোককো অকণমান শ্বেয়াৰ কৰি দিওঁচোন। আপোনালোকৰ যদি ভাল লাগে চেষ্টা কৰি চাব। বিশেষ একো দিয়া নাই, যাতে ল'ৰাটোও খাব পাৰে। সেইকাৰণে ঠিক তেনেকৈ ল'ৰাটোক খুৱাবলৈও আমি চিম্পুলকৈ বনাওঁ। ঠিক তেনেকৈ মই ভিডিঅ'বিলাক আপোনালোকক শ্বেয়াৰ কৰোঁ। আপোনালোকে মোক অকণমান মৰম দিবচোন। মোৰ চেনেলটো যদি ভাল লাগে লাইক, আপোনালোকে মৰম দিলেহে মই আপোনালোকৰ মাজত এজন ধুনীয়া সদস্য হ'ব পাৰিম, নহয়নে বাৰু? এতিয়া নতুন নতুন ভিডিঅ' দিব পাৰিম। আৰু মোৰ ভিডিঅ'টো বেছি স্ক্ৰীনখন বহল হৈ গৈছে আৰু বেছি স্পীড হৈ গৈছে। আপোনালোকে বেয়া নাপাব দেই।